নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 মে। আজিৰ দিনটো অসমৰ লগতে ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাইছো আজি প্ৰথমটো খবৰ। ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অহা 2 মে'ত অনুষ্ঠিত হ'ব। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ বুধবাৰে অন্ত পৰে। প্ৰচাৰৰ শেষৰ দিনটোত প্ৰতিটো দলৰ নেতা প্ৰচাৰ চলোৱা দেখা যায়। ৰাজ্যৰ 14খন জিলাত 2 মে'ত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ বুধবাৰে অন্ত পৰে। প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'বলগীয়া জিলাকেইখন হৈছে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলা। আজিৰ দ্বিতীয়টো খবৰ হৈছে কালি ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰা ফলাফল অনুসৰি এইবাৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ 81.03%, বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 84.88%, বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ 82.18% আৰু বৃত্তিমূলক শাখাত উত্তীৰ্ণৰ হাৰ 68.55%। উচ্চতৰ মাধ্যমিকক 94.21%ৰে কলা শাখাৰ শীৰ্ষত আছে বাক্সা জিলা। 100% উত্তীৰ্ণৰে বিজ্ঞান শাখাৰ শীৰ্ষত পশ্চিম কাৰ্বি আংলং জিলা আৰু 100% উত্তীৰ্ণেৰে বাণিজ্য শাখাৰ শীৰ্ষত দক্ষিণ হালমৰা আৰু বৃত্তিমুখী শাখাৰ শীৰ্ষত বিশ্বনাথ, লখিমপুৰ, নলবাৰী, শ্ৰীভূমি জিলা। এইকেইখন জিলাৰ উত্তীৰ্ণৰ হাৰ 100%। আজিৰ পৰৱৰ্তী খবৰ। গুৱাহাটী হাইকোৰ্টৰ বাৰ সন্থাৰ পৰা পদত্যাগৰ সিদ্ধান্ত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাৰ সন্থাৰ সভাপতিলৈ পত্ৰ সদস্য পদ ত্যাগ মুখ্যমন্ত্ৰীৰ। উল্লেখ্য যে উচ্চ ন্যায়ালয়ৰ হস্তান্তৰক লৈ শেহতীয়াকৈ সৃষ্টি হৈছিল বিতৰ্কৰ। ইয়াৰ পাছতে 5টা কাৰণ দেখুৱাই 3 পৃষ্ঠাৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ উল্লেখ কৰে, হাইকোৰ্টৰ অট্টালিকাটো মই নতুনকৈ নিৰ্মাণ কৰিব লাগিব। হাইকোৰ্টৰ এছ'চিয়েশ্যন বাৰৰ মতে অট্টালিকাটো নিৰ্মাণ কৰিব নালাগে। মই বাৰৰ লগত একমত হ'ব নোৱাৰো। পৰৱৰ্তী খবৰ। সৰ্বভাৰতীয় মহিলা কংগ্ৰেছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সমগ্ৰ দেশতে নাৰীৰ স্বাভিমানক ভেঙুচালি কৰা, লজ্জাজনক আৰু নাৰী বিদ্বেষী মন্তব্য প্ৰদান কৰা অভিযোগ উত্থাপন হৈছে শৰ্মাৰ বিৰুদ্ধে। উল্লেখ্য যে কংগ্ৰেছৰ শাসনকালত মহিলাসকলে চৰকাৰী চাকৰি নিশ্চিত কৰিবলৈ নিজৰ সতীত্ব হেৰুৱাব লগা হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল। আজিৰ পৰৱৰ্তী খবৰ। জাতিগত লোকপিয়লত অনুমোদন জনাইছে মোদী কেবিনেটে। মূল লোকপিয়লতেই হ'ব জাতিগত লোকপিয়ল। বুধবাৰে অনুষ্ঠিত CCPAৰ বৈঠকত এই বৃহৎ সিদ্ধান্ত লয় মোদী চৰকাৰে।